ফ্ৰেণ্ডছ, আজি মই আকৌ আহিলোঁ। আজি আমি বনাম কোমোৰাৰ বৰা বা পকৰি, যি কয় আপোনালোকে ক'ব পাৰে। এয়া মই আগতে বাকলিটো ওলাই লৈছিলোঁ। এতিয়া পাতল পাতলকৈ ধুনীয়াকৈ কাটি লৈছোঁ। পাতল হ'লে সিজিব সহজে। এয়া মই পাতল পাতলকৈ কাটি লোৱা কোমোৰাৰ পিচকেইটা। অকণমান বেচন লৈছোঁ পৰিমাণ অনুযায়ী, যাতে গোটেইখিনি আতে। অকণমান চৌদা দিছোঁ, পৰিমাণ অনুসৰি অকণমান নিমখ দিলোঁ, জলকীয়া গুড়িও দিছোঁ, আৰু লগতে আপোনালোকে যিকোনো মছলা যেনে ধনিয়া গুড়ি এনেকৈ দিব পাৰে, খাই ভাল লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ পানীৰে ধুনীয়াকৈ সানি দিলেই হৈ যাব, আৰু ধুনীয়াকৈ মিক্স হোৱাকৈ সানি দিলেই হৈ যাব। এয়া আমাৰ গোটেইখিনি ৰেডি। এতিয়া ইয়াতে তেল গৰম হ'বলৈ দিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে, মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এয়া কোমোৰাৰ 2 পিচটি মানে লাগাকৈ ধুনীয়াকৈ এনেকৈ লগাই লৈছোঁ। লগাই লৈ এতিয়া তেল গৰম হৈছে যিহেতু দি দিলোঁ। এয়া ধুনীয়া হৈছে। মই হ'লে খাই বিৰাট ভাল পাওঁ, আপোনালোকে বা ভাল পায় নে নাপায়? সকলোৱেতো বনাইছেই চাগে। আজি মই আগতেও বনাইছোঁ, কিন্তু আজি দি দিলোঁ আৰু ভিডিঅ'টো। কিবা যদি ভুল হৈছে আপোনালোকে ক'ব দেই, মই বেয়া নাপাওঁ। এনেকৈ ধুনীয়াকৈ 2 পিচটি সিজাকৈ মাজে মাজে লাৰি দিছোঁ। এয়া অকণমান ৰঙচুৱা হৈছে। এতিয়া এইখিনি উঠাই অকণমান দেৰিকৈ খাম, সেইকাৰণে হটকেছত থৈ দিলোঁ। তেলখিনি যেতিয়াহে যাব এয়া এনেকৈ দিলোঁ। ভুল হ'লে ক'ব কিন্তু দেই, মই ইমান নাজানো।